আজি আমি অনলাইন পাঠদান আৰম্ভ কৰিম ক্লাছ 6ৰ এছামিছ মিডিয়ামৰ সাবজেক্ট ইংলিছ লেসন 3 পাঠ 3 ভাতৰ নাম হ'ল আমাৰ ধ্যান চন্দ্ৰ যোৱাকালি আমি পাঠ 3টো অলপ শিকাইছিল বুজাইছিল আজি বাকিটো আমি আজি বুজাম activity আছে আমাৰ ভিএড আছে how did dancing become dance মানে এটা অসমীয়া কোৱা হৈছে dancing কেনেকৈ dance হৈছিল ইয়াৰ এনসাৰ উত্তৰ dancing open practice under the moon for better lighting মানে কৈছে dancing এ প্ৰায় জনৰ তলত অনুশীলন কৰিছিল যাতে ভাল পোহৰ পায় so his fellow players started calling him Dhyan Chand as Chand is the Hindi word for moon. গুটিকে তেওঁৰ লগৰীয়া কিলৈ কৰে তেওঁক চান বুলি মাতি বুলি ললে যিহেতু হিন্দী জনক বুজাবলৈ চান শব্দটো ব্যৱহাৰ কৰা হয় and next e number where did Dhyan Chand win the title hockey personality of the century অসমীয়াত এটা প্ৰশ্নটো কোৱা হয় ফুটিকাৰ হকী ব্যক্তিৰ নাম বা উপাধিত কেনেকৈ পাইছিল Dhyan Chand won the title in Berlin Dhyan Chande বাৰ্লিনৰ উপাধিটো পাইছিল আকৌ সি নাম্বাৰ what is his birthday celebrated as তেওঁৰ জন্মদিনটো কি হিচাপে উদযাপন কৰা হয় his birthday is celebrated as national sports day তেওঁৰ জন্মদিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয় তো লাষ্ট আমাৰ কুৱেশ্যন why was he given the nicknames the wizard and the magician of hockey ফুটিকাৰ হকী উপাধি আছে তেওঁ কিয় যাদুকৰ হকী যাদুকৰ আদি উপনাম দিয়া হৈছিল এনসার উত্তৰ আমাৰ আছে for his superb ball control he was given nicknames of hockey বলৰ ওপৰত তেওঁৰ উত্তম নিয়ন্ত্ৰণৰ বাবে তেওঁক হকী যাদুকৰ আদি উপনাম দিয়া হয় তো আজি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি যিবিলাক এই প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ এইবিলাক যাতে তহঁতে ঘৰত ভালকৈ পঢ়ে তো আজি আমাৰ অনলাইন পাঠদানটো